যোৱাকালি হালবাৰী সমষ্টিৰ অন্তৰ্গত সোণবাৰী ভিচিডিচিৰ এলেংগামাৰী বুলি এটা চকত UPP দলৰ তৰফৰ পৰা গ্ৰেণ্ড জইনিং চেৰেমনি বুলিকে এটা সভা অনুষ্ঠিত কৰিছিল আৰু সেইটো সভাৰ জৰিয়তে এওঁলোকে সংবাদ মাধ্যমত দাবী কৰিছে যে BPF দলৰ ফালৰ পৰা 2000 মান মানে এক্টিভ কৰ্মীকৰ্তাবিলাকে জইনিং কৰা বুলি কৈছে তাৰমানে এনেকুৱা ধৰণৰ ফেক জইনিং চেৰেমনি কৰি এওঁলোকে এওঁলোকৰ সংগঠনৰ শক্তি প্ৰদৰ্শন কৰিবলৈ উঠি পৰি লাগিছে এইটো আমি অনুভৱ কৰিব পাৰিছোঁ ঠিক তেনেকৈয়ে আৰু এবাৰ যোৱা হালবাৰীত ফেক জইনিং চেৰেমনি এটা আমি ফেক জইনিং চেৰেমনি বুলি ক'ব লাগিব কাৰণ সেইটো জইনিং চেৰেমনিত এওঁলোকে যেনেকুৱা ধৰণৰ ঘোষণা কৰিছিলে আমি কাউণ্টাৰ হিচাপে চেলেঞ্জো কৰিছিলোঁ সেইখন জইনিং চেৰেমনিত যদি এজন আমাৰ BPFৰ এক্টিভ কৰ্মী যদি এওঁলোকে যোগদান কৰা বুলি তথ্য সহকাৰে দেখুৱাই দিব পাৰে তেতিয়াহ'লে মই BPF দলৰ ৰাজনীতিৰ পৰা অব্যাহতি ল'ম বুলি কৈছিলোঁ তেওঁৰ ৰিপ্লাই এওঁলোকে দিব নোৱাৰিলে দ্বিতীয়তে আকৌ এবাৰ সোণবাৰী ভিচিডিচিৰ অন্তৰ্গত এলেংগামাৰী চকত আহি একেই কামটো কৰিলে এওঁলোকে 2000 BPF দলৰ ফালৰ পৰা যোগদান কৰা বুলি কৈছে এইটো একদম গোকাৰ মিছা কথা আমি জানাত ইয়াতে আমাৰ এক্টিভ ৱৰ্কাৰটো নহয় 3জন সাধাৰণ ৱৰ্কাৰ থকাতকৈ নথকাই ভাল তেনেকুৱা ধৰণৰ ৱৰ্কাৰ 3জন এইটো দলত UPP দলত এইখন যোগদান সভাত মানে এওঁলোকে যোগদান কৰিলে তো যিয়ে নহওক মই এটা কথা ক'ব লাগিব এওঁলোকে আমাৰ BTCৰ ডিপুটি CM ছাৰৰ পৰা আদি কৰি ৰাকেশ ব্ৰহ্ম EM ডাঙৰীয়া আৰু ইয়াতে নমিনেটেড অনাৰেবল EM উইলচিয়াম হাজদা ডাঙৰীয়াহঁতে কিছুমান বক্তব্য ৰাখিছে এওঁলোকে কৈছে BTCৰ চৰকাৰৰ বৰ্তমানৰ BTC চৰকাৰৰ মানে প্ৰমোদ বড়োৰ মহোদয়ৰ UPP দলৰ চৰকাৰৰ কামবিলাক দেখি পাব্লিকে আকৃষ্ট হৈ মানে UPP দলত মানে যোগদান কৰাৰ কাৰণে ঢাপলি মেলা বুলি এওঁলোকে দাবী কৰিছে কিন্তু বাস্তৱত মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এওঁলোকৰ প্ৰতিশ্ৰুতিৰ ওপৰত যিটো ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে ইলেকশ্যনৰ আগত BTC ইলেকশ্যনৰ আগত যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যেনিবা মহিলাসকলৰ স্বাৱলম্বীকৰণ বৈজ্ঞানিক পদ্ধতিৰ কৃষি উন্নতিকৰণ শিক্ষা উন্নতিকৰণ স্বাস্থ্য উন্নতিকৰণ নিবনুৱা সমস্যা সমাধানৰ ব্যৱস্থা ঠিক তেনেকুৱা ধৰণৰ এওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মই এইটোতে প্ৰশ্ন কৰিব বিচাৰোঁ এওঁলোকে যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মই প্ৰথমতে মহিলা স্বাৱলম্বীকৰণৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰিব বিচাৰোঁ যোৱা 27 ছেপ্টেম্বৰৰ যিটো আমাৰ BTCৰ এছেম্বলিৰ যিটো ছেশ্যন আছিলে এওঁথাম ছেশ্যন সেইটোত আমি প্ৰশ্ন কৰিছিলোঁ নিজেই চলিত BTC চৰকাৰখনে মহিলা স্বাৱলম্বীকৰণৰ ক্ষেত্ৰত কি আঁচনি লোৱা হৈছিলে প্ৰশ্ন কৰা হৈছিলে তাতে আমাৰ কনচাৰ্ণ ডিপাৰ্টমেণ্টৰ ইনচাৰ্জ BTC ডিপুটি চিফ আমাৰ মাননীয় গোবিন্দ বসুমতাৰী মহোদয়ে উত্তৰ দিছিলে উত্তৰ মৰ্মেতো এওঁলোকে BTC কোনো পেকেজ বা ফাণ্ডৰ পৰা 1 টকা কোনো আত্মসহায়ক গোটক এওঁলোকে দিব পৰা নাই ইয়াতে এওঁলোকে কিমানটা আত্মসহায়ক গোটক কিমান পইচা দিলে এইটো অকণমান দেখাইছে কিন্তু ৰিভলভিং ফাণ্ডৰ পৰা এওঁলোকে দিয়া বুলি কৈছে ইয়াতে দেখাইছে তাৰমানে BTC ফাণ্ডৰ পৰা 1 পইচাও নাই যিবিলাক আগে পিছে
SRLM-ৰ আণ্ডাৰত ৰিভলিং ফাণ্ড যিটো আছে চলি থকা যিটো BPF চৰকাৰ আমলত যিটো চলি থকা অসম চৰকাৰৰ আঁচনিৰ জৰিয়তে সেই পইচাখিনি এওঁলোকে দিয়া বুলি কৈছে। তাতে 25,000 আৰু 10,000 15,000 তেনেকুৱা ধৰণৰ দিয়া হৈছে। ইয়াতে তেতিয়াই মই প্ৰশ্ন কৰিছিলোঁ, আপোনালোকেতো BTC অঞ্চলৰ আই মাতৃসকলক 75,000 টকাকৈ আপোনালোকে চেংচন দিয়াব, অনুদান দিয়া হ'ব বুলি আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সেইটো কি হ'ল বুলি সেইটো প্ৰশ্নৰ উত্তৰত মাননীয় ডেপুটি CM গোবিন্দ বসুমতাৰী মহোদয়ে সদনত জনালে এইটো আমাৰ পলিটিকেল ডায়লগ, ইলেকশ্যনৰ পলিটিকেল ডায়লগ আছিল বুলি জনাইছিলে। এইটো বাস্তৱত অফিচিয়েলি এওঁলোকে একেবাৰে দিব নোৱাৰিব বুলি খাটাংকৈ জনাই দিছিলে। এইটো হ'ল এওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ এটা নমুনা, মহিলা স্বাৱলম্বীকৰণৰ প্ৰতিশ্ৰুতি প্ৰদানৰ এটা মিছা নমুনা এটা এইটো। যিহেতু এওঁলোকে 75,000 কেতিয়াবা 2 লাখৰ কথাও কৈছে। আমাৰ মুছলপুৰৰ সন্মানীয় মহোদয় আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া এওঁ কৈছিল কেতিয়াবা 20 লাখ। সম্পূৰ্ণ মিছা কথা এইটো সদনত কনচাৰ্ণ ইনচাৰ্জ আমাৰ ডেপুটি CM গোবিন্দ মহোদয়ে এইটো একদম খাটাংকে মানে ক্লিয়াৰ কৰি দিছে, স্পষ্টভাৱে এওঁ কৈছে এইটো দিব নোৱাৰিব বুলি। পলিটিকেল ডায়লগ আছিল বুলি এওঁ মানে এইটো ঘোষণা কৰিছে। এইটো গ'ল। এতিয়া কৃষিৰ ক্ষেত্ৰত মই যোৱা ছেশ্যনতো আপোনাৰ যিটো ছেশ্যন আমাৰ 4 এপ্ৰিলত হৈছিলে, 4 এপ্ৰিলত মই এগ্ৰিকালচাৰৰ ডিপাৰ্টমেণ্টত মই প্ৰশ্ন কৰিছিলোঁ, যিহেতু আপোনালোকে আৰু এইবাৰো প্ৰশ্ন কৰিছোঁ, যিহেতু আপোনালোকে BTC অঞ্চলৰ সাধাৰণ ৰাইজক বৈজ্ঞানিক পদ্ধতিত খেতি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো উন্নতিকৰণ কৰা হ'ব বুলি কৈছিলে। তেনে ক্ষেত্ৰত মই যিহেতু আমি সাধাৰণ খেতিয়ক হিচাপে মোৰ মাটিটো কোনটো খেতিৰ কাৰণে উপযোগী হিচাপত মই হালবাৰীত সাব ডিভিজনৰ অন্তৰ্গত মানে শালবাৰীত সাব ডিভিজনত এটা ভূমি পৰীক্ষণ কেন্দ্ৰ এটা মই বিচাৰিছিলোঁ। সেইটোৰ জবাবৰ উত্তৰত আমাৰ ডিপাৰ্টমেণ্টৰ ঘনশ্যাম মহোদয় ডাঙৰীয়াই সদনৰ প্ৰশ্নৰ উত্তৰত লিখিত আকাৰে এইটো দিছে, মানে এইটো এতিয়ালৈকে পৰিকল্পনা কৰা হোৱা নাই বুলি কৈছে। এইটো গ'ল এইটো আপোনাৰ যোৱা 4 এপ্ৰিলৰ ছেশ্যনৰ কথা। এইবাৰ এই 27 ছেপ্টেম্বৰৰ যিটো এওঠাম ছেশ্যন আছিলে আমাৰ, এইটোত মই প্ৰশ্ন কৰিছিলোঁ, ইয়াতে তথ্য সহকাৰে আছে। ক'লে BTC চৰকাৰৰ কৃষি খণ্ডক উন্নতি কৰাৰ বাবে বিজ্ঞান ভিত্তিক পৰিকল্পনা কি ধৰণে কৰিছে। BTC চৰকাৰে কৃষি খণ্ডক উন্নতি কৰাৰ বাবে বিজ্ঞান ভিত্তিক পৰিকল্পনা কি ধৰণে কৰিছে, এইটো গ'ল। আৰু এটা প্ৰশ্ন কৰিছিলোঁ, BTCৰ চলিত চৰকাৰখনে দুখীয়া খেতিয়কসকলৰ বাবে বৰ্তমানলৈকে কিমান বিনামূলীয়া ট্ৰেক্টৰ বিতৰণ কৰিলে আৰু কিমানটা ট্ৰেক্টৰ ৰেহাই মূল্যত মানে ছাবচিডিত কিমানটা ট্ৰেক্টৰ প্ৰদান কৰিলে মই এইটো প্ৰশ্ন কৰিছিলোঁ। তাৰ জবাবৰ উত্তৰত দিছে আমাৰ ডিপাৰ্টমেণ্টৰ সন্মানীয় মহোদয় ঘনশ্যাম দাসে, কৃষি খণ্ড উন্নয়নৰ বাবে BTC চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, যেনে খাদ্য শস্য উৎপাদন বৃদ্ধি কৰিবলৈ উচ্চ উৎপাদকক্ষম জাতৰ প্ৰমাণিত চাৰ্টিফাইড বীজ বিতৰণ, প্ৰদৰ্শনীমূলক খেতি তথা প্ৰশিক্ষণ, মানে খেতিয়কসকল মানে প্ৰদৰ্শনী প্ৰশিক্ষণ কৰিছে দেখুৱাইছে। ৰেহাই মূল্যত কৃষি যন্ত্ৰৰ বিতৰণ, ৰেহাই মূল্যত কৃষি যন্ত্ৰৰ মূল্য মানে এই স্প্ৰে মেচিন টেষ্টবিলাক ৰেহাই মূল্যত দিছে নেকি। উদ্যান শস্যৰ উন্নয়নৰ বাবে মাল্টা, মাটি কঁঠাল, আপেল বগৰী, ড্ৰেগন ফল, কল, তৰমুজ তেনেকুৱা ধৰণৰ কি বীজ বিতৰণ, সেউজ গ্ৰীণ হাউচ নিৰ্মাণ কৰিছে। কৃষি যন্ত্ৰপাতি বিতৰণ, কাঠফুলাৰ বীজ উৎপাদন বিতৰণ তথা প্ৰশিক্ষণ, জৈৱিক সাৰ উৎপাদন তথা বিতৰণৰ ব্যৱস্থা তেনেকুৱা টাইপৰ। আৰু বৰ্তমান কৃষি আৰু অনুজংগিক বিভাগসমূহ সামৰি অভিযান ৰূপে মিছন হিচাপে কাম কৰিবলৈ আঁচনি গ্ৰহণ কৰি থকা বুলি কৈছে। ইয়াৰ উপৰি পানী যোগানৰ আঁচনি, মাটি পৰীক্ষা ব্যৱস্থা,
শস্য বীমা নিম্নতম সমৰ্থন মূল্যতন ধান ক্ৰয়ৰ সুবিধা আদি দি থকা হৈছে বুলি কৈছে। আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ দিছে BTCয়ে চলিত চৰকাৰখনে বৰ্তমানলৈকে ৰেহাই মূল্যত বা বিনামূলীয়াকৈ কোনো এজন খেতিয়কক ট্ৰেক্টৰ এখনো প্ৰদান কৰিব পৰা নাই বুলি কৈছে। অৱশ্যে ইতিমধ্যে অসম চৰকাৰৰ ফালৰ পৰা CMSUGY মানে চিফ মিনিষ্টাৰ সমগ্ৰ গ্ৰাম ইউনিয়ন যোজনাৰ পৰা আৰু কি 2558 ৰাজহ গাঁৱৰ কৃষক গোটসমূহক ৰেহাই মূল্যত এখনকৈ মুঠ 2558খন ট্ৰেক্টৰ বিতৰণ কৰা হ'ল বুলি কৈছে। যিখিনি ট্ৰেক্টৰ বিতৰণ হৈছে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আঁচনিৰ জৰিয়তে মানে দিয়া হৈছে। BTCৰ ফালৰ পৰা এখন ট্ৰেক্টৰ এতিয়ালৈকে দিব পৰা নাই। এওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে মানে ঘৰে ঘৰে এখন ট্ৰেক্টৰ দিব। এইটো হ'ল এওঁলোকৰ আমাৰ BTC অঞ্চলৰ ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ মিছা কথাৰ মানে এটা উদাহৰণ। এইটো গ'ল। স্বাস্থ্য বিভাগ আপোনালোকে গম পায় স্বাস্থ্য বিভাগ আমাৰ কি পৰিৱৰ্তন হৈছে। স্বাস্থ্য বিভাগ মই কৈছিলোঁ যিহেতু আমাৰ আদৰ্শ হস্পিটেল এখন আছে হালবাৰীত 30 বেডেড, তো সেইটোত আমাৰ এখন ICUৰ যদি ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন তেতিয়াহ'লে খুব সুবিধা হ'ল মানে পাব্লিক ৰাইজৰ মানে খুব উপকৃত হ'লেহেঁতেন মানে মই কৈছিলোঁ। তাৰ বিনিময়ত হেল্থ ডিপাৰ্টমেণ্টৰ মহোদয়ে লিখিত আকাৰে দিছে মোক, মানে সেইটোত এতিয়ালৈকে পৰিকল্পনা কৰা হোৱা নাই আৰু বিষয়টো অসম চৰকাৰৰ লগত আলোচনা কৰি থকা হৈছে বুলি কৈছে। এইটো হ'ল এওঁলোকৰ স্বাস্থ্য বিভাগটো উন্নতি কৰাৰ মানে গুৰুত্বৰ এটা নমুনা আৰু কি। সকলো ৰাইজে জানেই, আমি সকলোৱে জানো মোৰ সমষ্টিত বা আমাৰ বাক্সা জিলাত আজিও মুছলপুৰৰ দৰে এটা 200 বেডেড হস্পিটেলখনত এনেস্থেচিয়া ডক্টৰ এজনেই আছে। আৰু আমাৰ গাঁও অঞ্চলৰ যিবিলাক উপস্বাস্থ্য কেন্দ্ৰবিলাক আছে আগতেতো কম আছিলেই, এতিয়াও কোনো এজন ডক্টৰ এতিয়ালৈকে বঢ়া নাই। তো এওঁলোকে কথাৰ মাধ্যমেদি উন্নতিকৰণৰ কথা কৈ থাকিলে নহ'ব না। এইটো গ'ল। আৰু এওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আপোনাৰ এওঁলোকে নিৰ্বাচনীত জয়ী হৈ যদি চৰকাৰ যদি গঠন কৰিব পাৰে তেনেহ'লে VCDC ইলেকশ্যন পাতাৰ কথা কৈছিলে। সেইটোতো এওঁলোকে এতিয়া যিবাত মানে পাহৰিয়ে গৈছে নেকি, তোৰ শব্দ এটা মাতিবই নোৱাৰে, এনেকুৱা হৈছে আৰু কি। এতিয়া শিক্ষাৰ ক্ষেত্ৰত এওঁলোকে যদি দাবী কৰিলে এইটো নহ'ব, উন্নতি হৈছে বুলি ক'লে এইটো নহ'ব, ব্যৱস্থা কৰি লৈ আছে বুলি ক'লে নহ'ব। 1 নম্বৰত আমাৰ BTC অঞ্চলৰ স্কুল কলেজবিলাকৰ যিমান শিক্ষাৰ যদি কমি আছে, যিবিলাক ভেকেণ্ট পষ্ট আছে এওঁলোকে এতিয়ালৈকে ফুলফিল কৰিব পৰা নাই। এইবিলাক যদি আমি চালি জাৰি চাওঁ সমস্ত সমস্যাবিলাক আগৰ স্থিতিতে আছে আৰু কি। যি হৈছে আমাৰ BTC আমাৰ হাগ্ৰামা মহোদয় BPF চৰকাৰৰ সময়ত যিখিনি হৈছে সেইখিনি হৈছে। এওঁলোকে কৈ থাকে বোলে BTCৰ 17 বছৰ একো নাই হোৱা বুলি। তেনে স্থলত মই নিজেই প্ৰশ্ন কৰিছিলোঁ তেতিয়াহ'লে আমাৰ BTC চুক্তিৰ আগত আমাৰ BTC অঞ্চলৰ কিমানটা দলঙৰ কিমানখন ৰাস্তা আছিল, পকা ৰাস্তা আছিল বুলি মই প্ৰশ্ন কৰিছিলোঁ। তেতিয়া আমাৰ BTCৰ CM আমাৰ শ্ৰদ্ধাৰ প্ৰমোদ বৰা মহোদয়দেৱে ইনচাৰ্জ হিচাপে মানে ৰিপ্লাই দিছিলে BTC অঞ্চলত মানে BTC একৰ্ডৰ আগত টোটেল 19টা দলং আছে থকা বুলি কৈছিলে। ৰিটাৰ্ণ আকাৰে দিছে, এইটো তথ্য আছে। আৰু পকা ৰাস্তাটো আপোনাৰ 238 কিলোমিটাৰ মাত্ৰ আছিলে বুলি কৈছে। আৰু এইটো ক'ত আছে এইটো ইয়াত অলপ অনুকাই দিছে। কোকৰাঝাৰ ৰ'ড ডিভিজনৰ আণ্ডাৰত আছিলে 82 কিলোমিটাৰ পকা ৰাস্তা, 4খন দলং কোকৰাঝাৰ জিলাত আছিলে। চিৰাং জিলাত একো নাছিলে। চিৰাং আৰু বাক্সা জিলাত না এটা পাকা দলং না এটা পকা ৰাস্তা ইয়াতে নথকা বুলি কৈছে। ওদালগুৰি জিলাত 156 কিলোমিটাৰ পকা ৰাস্তা আছিলে আৰু 15খন মানে পকা দলং আছিলে। টোটেল BTC একৰ্ডৰ আগত 19খনেই দলং আছিলে। BTC একৰ্ডৰ পিছত এতিয়ালৈ কিমান হ'ল? ইয়াতে ৰিপৰ্ট অনুযায়ী ইয়াতে 2990খন দলং আমাৰ হাগ্ৰামা মহিলাদেৱে কৰি গৈছে, সৰু ডাঙৰ মিলি। 4469 কিলোমিটাৰ পকা ৰাস্তা আমাৰ হাগ্ৰামা মহিলাদেৱে কৰি থৈ গৈছে। আমাৰ UPL দলৰ চৰকাৰ 2টা বছৰত কিমান ৰাস্তা এওঁলোকে কৰিলে
প্ৰশ্নৰ উত্তৰ সেইটো মই প্ৰশ্ন কৰিছিলোঁ এইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে দিছে আমাৰ CM ছাৰ প্ৰমোদ বড়ো মহোদয়ে দিছে 75 কোটি টকা ৰাস্তালৈকে ধৰিছিলে এইটো আমাৰ মই যোৱা এপ্ৰিল 4 এপ্ৰিল 2022 মই প্ৰশ্ন কৰিছিলোঁ সেশনত উত্তৰ দিলে 121টা ৰাস্তা ধৰা হৈছে আৰু বৰ্তমানলৈকে 5 কিলোমিটাৰ পকা ৰাস্তা মানে ইমপ্লিমেণ্ট হৈ ফুল ইমপ্লিমেণ্ট হোৱা বুলি কৈছে আৰু কি 5 কিলোমিটাৰ ফুলফিল কৰিছে বাকীবিলাক আণ্ডাৰ প্ৰচেছত আছে আৰু কি এনেকুৱা হৈছে 2 বছৰত 5 কিলোমিটাৰ এলৈকে পকা ৰাস্তা ওলাইছে এইটো PMUৱে ঘৰৰ কিমানটা ঘৰ আপোনালোকে দিয়ে বুলি সুধিছিলোঁ তথ্য কৰে ডেপুটি CM সাহেবে একটা 2021 আৰু 2022 2022 সরকারি ঘর এটাও দিব পৰা নাই বুলি এওঁলোকে লিখি দিছে তো বাস্তৱত ধৰণৰ যিখিনি ৰিপৰ্ট এওঁলোকে দিয়ে কিন্তু ইয়াতে আমি দেখা পালোঁ এওঁলোকৰ কৰ্মীকৰ্তাবিলাকে আমাৰ BPFৰ সমৰ্থকবিলাকক ধমকি দিয়ে বোলে BPF কৰি যদি BPF কৰি থাকে UPF দল যদি যোগদান নিদিয়ে তেতিয়াহ'লে কিন্তু ঘৰবিলাক কাটা যাব তেনেধৰণৰ ধমকিবিলাক দি থাকে আমি জানাত আজি তাৰিখলৈকে যোৱা 2011 চনৰ যিটো চেঞ্চাছ সেই মৰ্মে যিটো চৰকাৰীভাৱে যিটো চেংচন হৈ আছে ফাৰ্ষ্ট ফেজটো মানে শেষ পৰ্যায়ে আছেহি আৰু এতিয়া এডিচনেল কামটো আৰম্ভ হ'ব তাৰ পিছতে নতুন চেঞ্চাছ জৰিয়তে চলিত চৰকাৰে আমাৰ UPF চৰকাৰ থাকে না নাই নাজানো এইটোতো কোনো স্থিতি নোহোৱা চৰকাৰ পুতলাৰ চৰকাৰ বুলি আমাৰ মাজে মাজে আমাৰ নেতাবিলাকে কয় মই সেইটো ক'ব বিচাৰোঁ এইটো যুক্তি আছে কথাটোত কেতিয়া কি হৈ যাব কোনো ঠিক নাই তো তেনেকুৱাই আৰু কি মোটামুটি আমি জানা এডিচনেল স্কিম শেষ হওঁতে আৰু মোটামুটি 2 বছৰৰ প্ৰয়োজনীয়তা হ'ব 2 বছৰৰ পিছত চেঞ্চাৰ 2 বছৰৰ পিছতহে ঘৰৰ হিচাপ কিতাপটো আহিব মই BTC অঞ্চলৰসমূহ ৰাইজবাসীলৈ মই এটা অনুৰোধ জনাওঁ এটা ঘৰ চেংচন হৈ যোৱাৰ পিছত কোনো চেয়াৰমেন বা EM ডিপাৰ্টমেণ্ট পঞ্চায়ত ডিপাৰ্টমেণ্টৰ EM বা CM বিলাকে কাৰো ঘৰ কাটি দিব নোৱাৰে এইটো গ'ল ঠিক তেনেকৈ মই এটা দাবী কৰিব বিচাৰোঁ যিহেতু এওঁলোকে যিটো প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে ৰাইজক আমাৰ হিচাপত যিখিনি তথ্য আছে এওঁলোকে কোনো পৰ্যায়ে এওঁলোকৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই তেনে ক্ষেত্ৰত কি হিচাপত কোন যুক্তিত প্ৰতিশ্ৰুতি প্ৰদান কৰাটো পৰিপূৰ্ণ নকৰাকৈ ৰাইজে দলে বলে এওঁলোকৰ আমাৰ UPF দলৰ বা UPF দলৰ কাৰ্যক্ষম আকৃষ্ট হৈ দলে বলে যে ঢাপলি মিলিব এইটো কোন যুক্তিৰ কথাটো কয় গতিকে এইটো কমপ্লিটলি গুকাত মিছা কথা তো যোৱা ঠিক তেনেকৈ যোৱা কিমান আছিলে 15 যোৱাকালি জনীটো কিমান আছিলে 16 না 14 যোৱাকালি 16/10/2022 যিটো জইনিং চেৰিমনি এওঁলোকে পাতিছিলে UPF দলৰ ফালৰ পৰা এইটো কমপ্লিটলি আমাৰ সাধাৰণ সম্পাদক মহোদয়ে যেনেকুৱা ধৰণৰ ক'লে এইটো ফেক চেৰিমনি হৈ আছিলে বুলিকে এইটোই সত্য ইয়াতে কোনো BPF দলৰ ফালৰ পৰা 2000 1000 বা 100 150 তেনেকুৱা ধৰণৰ যোৱা নাই 3টা মানুহ আমাৰ দলৰ পৰা অকমান্য কৰ্মীবিলাক গৈছে জেনেৰেল মেম্বাৰ যিটোত মানে কি কয় হাল নোবোৱা গৰু তেনেকুৱা টাইপৰ 3টা কৰ্মী আমাৰ ফালৰ পৰা গৈছে ইয়াত আমাৰ কোনো ক্ষতিসাধন নহয় এইখিনিয়ে ধন্যবাদ সাংবাদিক বন্ধুসকল যোৱাকালি আমাৰ সোণবাৰী VCDCৰ অন্তৰ্গত এলেঙাবাৰী চকত UPPL দলৰ ফালৰ পৰা এটা জইনিং প্ৰগ্ৰাম জইনিং চেৰিমনি তেওঁলোকে লৈছিল আৰু ৰাজনৈতিক দল হোৱাৰ খাতিৰত তেওঁলোকে ল'বই পাৰে সকলোৱে ল'ব পাৰে তাত আমাৰ কোনো ধৰণৰ বিৰোধ নাই আক্ষেপ নাই আমি কিছু ক'বলগীয়াও নাই কিন্তু দেখা গ'ল আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি অৱগত হৈছোঁ বা ৰাইজেও অৱগত হৈছে যে এইখন যোৱাকালি আচলতে জইনিং চেৰিমনি নাছিল আমি সেইটো মিথ্যাচাৰৰ চেৰিমনি বুলি আমি অভিহিত কৰিছোঁ কাৰণ মিডিয়াৰ জৰিয়তে আমি গম পালোঁ তেওঁলোকে দাবী কৰিছে
2000ৰ ওপৰত BPF কৰ্মী তেওঁলোকৰ দললৈ কালি আনুষ্ঠানিকভাৱে যোগদান কৰিছে। এইটো এটা নাভূত নাশ্ৰুত কথা, কাৰণ আপোনালোকে চাওক যে এটা ৰাজনৈতিক দলৰ এটা প্ৰাইমাৰী বা এটা VCDC এৰিয়াত 2000-2500 কৰ্মী থাকে নেকি? অৰ্থাৎ সেইকাৰণে আমি ক'বলৈ খুজিছোঁ যে তেওঁলোকৰ ৰাজনৈতিক সম্যক জ্ঞানো নাই। আমি প্ৰাপ্ত খবৰ অনুযায়ী বা আপোনালোকৰ মিডিয়াৰ যিবিলাক ভিজুৱেল মানুহৰ উপস্থিতিৰ হাৰ তাতে 4ৰ পৰা 500হে আছিল। আৰু কোনোবাই তেওঁলোকৰ বক্তৃতাৰ খাতিৰত তেওঁলোকে কৈও দিছে যে 700 মান মানুহ হৈছে বুলি, আৰু ইফালে প্ৰেছত আপোনালোকক মানে কৈ দিলে যে 2000 BPFৰ কৰ্মী আমাৰ দলত জইন হৈছে। এইটো কেনেকুৱা কথা? তাতে আমি দুৰ্ঘোৰ বিৰোধ কৰিছোঁ, আৰু সেইকাৰণেই যে এইটো আমি নামাকৰণ কৰিছোঁ, আখ্যায়িত কৰিছোঁ যে এইটো জইনিং চেৰিমনি নহয়, এইটো মিথ্যাচাৰৰ চেৰিমনিহে কালি তেওঁলোকে অনুষ্ঠিত কৰিছে। দ্বিতীয় কথা যে আমাৰ BPF ফালৰ পৰা আমি সগৌৰৱেৰে ঘোষণা কৰিছোঁ বা আপোনালোকক অৱগত কৰিছোঁ, এজন নিষ্ঠাবান কৰ্মীটো দূৰৰ কথা, এজন নিষ্ঠাবান ভোটাৰো কালি তেওঁলোকৰ এই মিটিঙত যোৱা নাই। আমাৰ দলীয় সূত্ৰৰ যিখিনি খবৰ। দ্বিতীয়তে তেওঁলোকে হালবাৰী সমষ্টিৰ সোণবাৰী VCDCত তেওঁলোকে মিটিং মাতিছে, কিন্তু ৰাইজে প্ৰত্যক্ষ কৰিছে 30% মানুহ মাত্ৰহে মানে তেওঁলোকৰ লোকাল মানে ইয়াৰে মানুহ আছিলে, 20% মানুহ তেওঁলোকে বাহিৰৰ পৰা আনিছে। মথনগুৰি সমষ্টিৰ পৰাও ইয়াত তেওঁলোকে গাড়ী লৈ আহিছে তেওঁলোকৰ সন্মান ৰক্ষা কৰাৰ কাৰণে, বাবাৰীৰ পৰা আনিছে। যিয়ে নহওক তেওঁলোকে মিটিং কৰক, আমাৰ আপত্তি নাই, কিন্তু এটাই আপত্তি যে প্ৰমূল্যবোধৰ ৰাজনীতি কৰিব লাগে। ৰাইজৰ সন্মুখত ৰাজহুৱাভাৱে মিছা কথা ক'ব নালাগে। এইটো যি দলেই হওক, এইটো প্ৰমূল্যবোধবিহীন ৰাজনীতি হ'ব, আৰু তেওঁলোকৰ অভ্যাস আছে, এইটো তেওঁলোক কৰিবই। কাৰণ আপোনালোকে সকলোৱে জানে, গোটেই BTC অঞ্চলৰ জনসাধাৰণে জানে যে যোৱা 2020ৰ যিটো MCLA ইলেকশ্যন, সেই ইলেকশ্যনৰ যি নিৰ্বাচনী ইস্তাহাৰ, এই ইস্তাহাৰত তেওঁলোকে ডাঙৰ ডাঙৰ কথা কৈছিলে। তেওঁলোক আহিলে বিৰাট পৰিৱৰ্তন হ'ব। কি পৰিৱৰ্তন হ'ব? ঘৰে ঘৰে চাকৰি দিব, মহিলা সবলীকৰণৰ কাৰণে সেল্ফ হেল্প গ্ৰুপবিলাকক 75,000কে টকা মানে তেওঁলোকে দিব, ৰাস্তা ঘাটৰ পৰিৱৰ্তন হ'ব, নানান ধৰণৰ প্ৰতিশ্ৰুতি, স্বাস্থ্যৰ পৰিৱৰ্তন হ'ব, শিক্ষাখণ্ডৰ পৰিৱৰ্তন হ'ব। আজি 2 বছৰ পাৰ হৈ গ'ল। আমি প্ৰশ্ন কৰিছোঁ তেওঁলোকক, আপোনালোকৰ সেই নিৰ্বাচনী ইস্তাহাৰৰ পৰিৱৰ্তন আজিৰ দিনত ক'ত গ'ল? আপোনালোকে কিমান ৰাস্তা, কিমান কিলোমিটাৰ ৰাস্তা বনালে? আপোনালোকে স্বাস্থ্যখণ্ডৰ কিমান উন্নয়ন কৰিলে? আপোনালোকে বেকাৰ যুৱক যুৱতীক কিমান শতাংশ আপোনালোকে নিয়োগৰ ব্যৱস্থা কৰিলে? আমাৰ এইবোৰ প্ৰশ্ন। কিন্তু যোৱা লাষ্ট পৰিষদৰ এছেম্বলিৰ যিটো ৰিপৰ্ট, তাতেতো আপোনালোকে বাৰ্ষিক আবণ্টিত ধন সেইখিনি খৰচি কৰিব পৰা নাই। যিখিনি ধন সেইখিনিতো আপোনালোকে মানে খৰচি কৰিব পৰা নাই, সেইখিনি ঘূৰি যাব লগা হৈছে। এই তথ্য সহকাৰে আমাৰ হালবাৰী জিলাৰ BPFৰ সভাপতি তথা হালবাৰী পৰিষদীয় সমষ্টিৰ মাননীয় MCLA জয় মচাহাৰী ডাঙৰীয়াই
আপোনালোকৰ তথ্যভিত্তিক এই কথাবোৰ অৱগত কৰিব। দ্বিতীয়তে আজি তেওঁলোকে এক প্ৰকাৰ মুছলমান মানুহ মাইনৰিটি মানুহক অপমান কৰিছে, তেওঁলোকৰ বক্তব্যত ফুটি উঠিছে, ৰাইজে আপত্তি দৰ্শাইছে যে মাইনৰিটি মানুহ বোলে ভোট বেংক 200-400 টকা দিলেই বোলে ভোট দি দিয়ে। এই ইমান মাইনৰিটি দৰদী দল, মই তেওঁলোকক প্ৰশ্ন কৰিব খুজিছোঁ যে এই যে নমিনেটেড 6জন নমিনেটেড মেম্বাৰ সংবিধান অনুসৰি দিয়া হয়, তাতে কেইজন মাইনৰিটি মানুহ প্ৰতিনিধি হিচাপে ৰাখিলে, তাৰ জবাবটো দিয়ক। দ্বিতীয়ত গোটেই BTIDত TLCC মেম্বাৰ কেইজন মাইনৰিটি সম্প্ৰদায়ৰ পৰা দিয়া হ'ল, তাৰ তথ্যটো প্ৰকাশ কৰক। 3 নম্বৰ, যে মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড তেওঁলোকে গঠন কৰিম বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিলে মাইনৰিটিসকলক। ক'ত গ'ল তেওঁলোকৰ সেই ডেভেলপমেণ্ট বোৰ্ড, মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড? আজি 2 বছৰ পাৰ হৈ গ'ল, তেওঁলোকেতো এইটো গঠন কৰিব পৰা নাই। অৰ্থাৎ মাইনৰিটি সম্পৰ্কে কৰা এনেকুৱা বক্তব্য মাত্ৰ ঘৰিয়ালৰ চকু পানীহে, আৰু বেলেগ নহয়। আৰু সেইটো ৰাইজে অৱগত। আজি চাওক, নিৰ্বাচনী প্ৰতিশ্ৰুতিসমূহ পূৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। আজি ৰাইজ তেওঁলোকৰ প্ৰতি অনীহা আহিছে ৰাইজৰ, তেওঁলোকৰ এতিয়া কোনো গণভিত্তি নাই। আমিতো চেলেঞ্জ কৰিছোঁ যে আমি এই BTIDৰ সৰ্ববৃহৎ ৰাজনৈতিক দল BPF দল বহুত শক্তিশালী তেওঁলোকতকৈ, আৰু সেইটো ভয় খায়েই যধে মধে তেওঁলোকে জইনিং চেৰিমনিৰ নাম লৈ কেনে ৰাইজৰ মাজত সোমাবলৈ চেষ্টা এটা কৰি আছে। কিছুদিন আগত চালবাৰীতো এনেকুৱা হ'ল, বিভিন্ন বেনিফিচিয়াৰী মাতি আনি কেনে লাষ্টত মানে ষ্টেটমেণ্ট দি দিলে যে এইটো জইনিং হ'ল। ক'ৰ পৰা আহিলে? BPFৰ পৰা আহিলে। তাৰ স্পষ্টীকৰণ আমি দিছোঁ, আজিলৈকে সেইটোৰ কোনো উত্তৰ তেওঁলোকে দিব পৰা নাই। কালি আৰু এইটো কৰিছে। বন্ধুসকল, কথা হ'ল যে তেওঁলোকৰ যিটো প্ৰকৃত স্বৰূপ, এই প্ৰকৃত স্বৰূপ এই 2 বছৰত ৰাইজৰ আগত ধৰা পৰি গৈছে। এতিয়া কোনো ধৰণৰ আৰু মানে তেওঁলোকৰ বিকল্প বুদ্ধি আৰু নাই, বুদ্ধিহীন হৈছে। আৰু এটা কথা মই ক'ব খোজোঁ, গোবিন্দ বসুমতাৰী ডাঙৰীয়াই তেওঁ দাবী কৰিছে তেওঁলোকৰ বোলে 2 বছৰৰ উন্নয়নৰ প্ৰতি মানুহ আকৃষ্ট হৈ তেওঁলোকে নিমন্ত্ৰণ নিদিয়াতো বোলে বিনা নিমন্ত্ৰণত দলে দলে বোলে তেওঁলোকৰ ওচৰ চাপি আছে। এইটোতো এটা মানে গৰু গছত উঠা কথা হেন হৈছে। যিটো দলে নিজৰ দলক কণ্ট্ৰল কৰিব পৰা নাই, যিটো দলে নিজৰ দলৰ ভিতৰত অনুশাসন ঠিক কৰি ৰাখিব পৰা নাই, তেওঁলোকৰ ভিতৰত খোৱা কামোৰা আপোনালোকৰ মিডিয়াৰ জৰিয়তে গোটেই BTIDৰ মানুহে চাইছে যে মচলপুৰৰ সমষ্টিত কি ঘটনাটো ঘটিছে। আজি 11টা প্ৰাইমাৰী সেই সমষ্টিৰ MCLA তথা EM জনৰ বিৰুদ্ধে বিক্ষোভগাৰ কৰিছে, আন্দোলন কৰিছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত চাৰিওফালে ছ'চিয়েল মিডিয়াত আহি থাকে, ঘৰৰ নামত পইচা, অমুকৰ নামত পইচা, কেডাৰসকলৰ মাজত ভাগ বাতৰালৈ মানে কাজিয়া, বিবাদ, সংঘাত। এইবোৰ চাই কেনে আকৃষ্ট হৈ মানে UPPLত যোগ দিছে নেকি? এইটো এটা হাঁহি উঠা ধৰণৰ কথা। তো বন্ধুসকল, আমাৰ সোণবাৰী প্ৰাইমাৰীৰ ফালৰ পৰা মই আগতেও ক'লোঁ যে কোনো এজন ব্যক্তিও UPPLত নাযায়। কিয় যাব? কিবাতো গুণাগুণ থাকিব লাগিব, কিবাতো ভাল দেখিব লাগিব, তেতিয়াহে যাব। আমি BPF দল প্ৰগতিৰ লগত আছোঁ, উন্নয়নৰ লগত আছোঁ, শান্তি সম্প্ৰীতিৰ লগত আছোঁ, ধৰ্ম নিৰপেক্ষতাৰ লগত আছোঁ। বিভিন্ন জাতি গোষ্ঠী ভাষা ভাষী সকলোকে সামৰি লৈ আমি BPF দল আজি দীৰ্ঘদিন BTCত ধ্বজা উৰুৱাই
ৰাখিছোঁ আৰু আগন্তুক দিনতো সেই ধৈৰ্য্য অৱনমিত নহয়, উৰিয়েই থাকিব। তে বন্ধুসকল, আমাৰ তাতে কোনো ধৰণৰ মানে ভয় অহংকা একো নাই। এতিয়াবা কোনোবা ৰাইজৰ মানুহ 2-4জন হয়তো ভোটাৰ গ'ল, সেইটো যাব পাৰে। তাও কিন্তু সেইটো মানে যে যোগদানৰ ইচ্ছাৰে যোৱা নাই, হয়তো শুনিব গৈছে। আৰু যদি 2-1জন হয়তো সমৰ্থক যদি গৈও থাকে, অসমীয়াত এটা কথা আছে গৰু নাবাই হাল, সেই গৰু থকাতকৈ নথকাই ভাল। আমাৰ চিন্তাধাৰাটো এনেকুৱা, স্পষ্ট বক্তব্য আমাৰ। গতিকে বন্ধুসকল, আৰু বিশেষ মই নকওঁ, আমাৰ যিহেতু সভাপতি ডাঙৰীয়া আছে তথা এই সমষ্টিৰে MCLA ডাঙৰীয়া আছে, তেখেতে গোটেইখিনি কথা ক'ব। আৰু মই আশা ৰাখিছোঁ যে আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, আপোনালোকে সত্যনিষ্ঠতা বিচাৰ বিবেচনা কৰি যাতে সংবাদবোৰ পৰিৱেশন হয়, যাতে ৰাইজৰ সুফল হয়। আৰু আপোনালোকে ইমান দিনে সেইটোৱে কৰি আহি আছে, আমাৰ দৃষ্টিগোচৰ হৈছে। আশা কৰোঁ যে আমাৰ এই বক্তব্যখিনি যাতে আপোনালোকৰ জৰিয়তে গোটেই BTAD অঞ্চলৰ জনগণৰ কৰ্ণকুহৰত প্ৰৱেশ কৰিব পাৰে, সেই ব্যৱস্থাটো কৰিব। আৰু সদায় যাতে BTC অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী শান্তি সম্প্ৰীতিৰে একেলগে আমি থাকিব পাৰোঁ, এইটোৱে আমাৰ একদম মূল আদৰ্শ আৰু লক্ষ্য। এইটো কথাও যাতে আপোনালোকৰ জৰিয়তে সমগ্ৰ BTCবাসীলৈ যায়, এইটো এটা অনুৰোধ থাকিল। দ্বিতীয়তে চাওক, আমাৰ দলৰ পৰা মই আকৌ তৃতীয়বাৰৰ কাৰণে দোহাৰিছোঁ, এজন মানুহ UPPLৰ সেই মিথ্যাচাৰৰ যিটো চেৰিমনি, সেই চেৰিমনিত যোৱা নাই, এইটো স্পষ্ট। তে এইখিনিকে আমি দলৰ ফালৰ পৰা স্পষ্টীকৰণ দিলোঁ। বহুত বহুত ধন্যবাদ। এতিয়া আমাৰ MCLA মহোদয়ে তথা সভাপতি মহোদয়ে লাষ্ট যিটো পৰিষদৰ এছেম্বলিত যিখিনি আৰু মিথ্যাচাৰ, সেই কথাখিনি তথ্য সহকাৰে আপোনালোকক অৱগত কৰিব। ধন্যবাদ।